হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। কেইদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ য'ত কৈছিলোঁ যে যিটো কাট অফ মাৰ্ক আছিল আছাম পুলিচৰ আৰু যিটো ওলাইছিল এই কাট অফ মাৰ্কটো বহুত বেছি দিছিল। তো ইয়াৰ কাৰণে আমাৰ বহুত কেণ্ডিডেটে আমাৰ CM ছাৰ লগতে DGP ছাৰক এই বিষয়ে অলপ অৱগত কৰিছিল যে কাট অফ মাৰ্কটো বহুত বেছি হৈছে। এই ক্ষেত্ৰত ইয়াৰ বিষয়ে অলপ তদন্ত ল'বলৈ অনুৰোধ জনাইছিল আৰু তেনে ক্ষেত্ৰত আমাৰ DGP ছাৰ মহোদয়েও কৈছিল তেওঁলোকে বৰ্ড যিটো SLPRB হয় তাৰ লগত বহি এখন আলোচনা কৰিব। সেইটো কৰিছে অলৰেডি। কৰাৰ পিছত আৰু ইয়াৰ কাৰণে এটা নতুন মেৰিট লিষ্ট ওলাই দিছে, যিটো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে চাব পাৰিব কোন ডিষ্ট্ৰিক্টত কিমানকৈ মেৰিট লিষ্ট মেৰিট কাট অফ দিছে। তো সেইটোৱে আমি আজি এই ভিডিঅ'টোত দেখাম। তে এটাই অনুৰোধ, যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে এনেকুৱা আপডেট সোনকালে পাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ইয়াৰ কাৰণে আপোনালোকে আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ ইউজ কৰিব পাৰিব। মই ইয়াতে গুগল ক্ৰমত দেখাম। তো এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, আপোনালোকে ইয়াতে চাৰ্চ কৰি দিব SLPRB বুলি চাৰ্চ কৰি দিব। লগতে যিটো ৱেবছাইট আহিব তাত প্ৰথমতে আপোনালোকে সেই ৱেবছাইটতে ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে তললৈ অলপ আহি চাব, ইয়াতে লিখা আছে ৰিজাল্ট পৰ্টেল। যিটো ৰিজাল্ট পৰ্টেল আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব ৰাইট ছাইডত, এইটো মই মাৰ্ক কৰি দিম, এইটো মাৰ্ক কৰি দি আছোঁ মই, এইটো লগতে এইটোতো এটা আছে AB আৰু এটা আছে UB, যিটো ৰিভাইজ হৈছে আৰু কি। তো ইয়াতে আপোনাৰ চিধা ক্লিক কৰি দিলে ওলাই যাব। মই UBৰ কাৰণে ক্লিক কৰি আছোঁ। মই প্ৰথমতে চিধা ড্ৰাইভত যাই যাব আপোনাৰ, তাতে পুৰা আপুনি চাব পাৰিব। ইয়াতে জুম কৰি মই দেখাই আছোঁ। প্ৰথমতে যিটো বাক্সা ডিষ্ট্ৰিক্ট দিছে তাতে আপোনালোকৰ চাওক আনৰিজাৰ্ভৰ কাৰণে দিছে 32.84, বৰপেটাত দিছে 32.32, বিশ্বনাথত দিছে 32.17। এনেকৈ আপোনালোকে আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে কিমান কাট অফ দিছে OBCৰ MOBCৰ কাৰণে আৰু SC ST STP গোটেই কাৰণে দিছে। আপোনালোকে এনেকৈ চাব পাৰিব। নতুবা আপুনি কি কৰিব পাৰে, মই ডিছক্ৰিপশ্যনৰ AB UB দুয়োটাৰে লিংক দিম, আপুনি তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট চাব পাৰিব। এইখিনি আছিল ভিডিঅ'টো। যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ডেইলি চাব খোজে তে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি আশে পাশে থাকে যেন এনেকুৱা ভিডিঅ' ডেইলি পাবলৈ। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।